22 তাৰিখৰ কথা এইটো 22 তাৰিখে যে এই মাকে যে যেতিয়া বাগানত গৈছিল আৰু তেতিয়া বাগানৰ পৰা আহি নিয়ে তাৰ ছোৱালীজনীয়ে এক্সাম দিবলৈ গৈছে তাৰপিছত এক্সাম দিব মানে ভাত গুদা বনাই থৈছিল আৰু মাকে ভাত গুদা বনাই থোৱাৰ কাৰণে ছোৱালীজনীয়ে ভাত খোৱা নাই তাৰপিছত কঁঠাল আছে কেঁচা কঁঠাল তাকে খাইছে তাৰপিছত যেতিয়া মাকে বাগানৰ পৰা আহিলে তেতিয়া ছোৱালীজনীয়ে মাকক দেখা পাই জালি মোনাটো লৈ কিনি ঘৰত গ'ল তেতিয়া আৰু জালি মোনাটো যেতিয়া চালে নিবিচাৰে তেতিয়া খোৱা বস্তু নাই আৰু তাৰ কাৰণে মাকে ছোৱালীজনীয়ে খোৱা বস্তু অনা নাই নেকি মা বুলি সুধিলে আৰু তেতিয়া মাকে অনা নাই বুলি ক'লে তেতিয়া ছোৱালীজনীয়ে তাৰ 10 বছৰীয়া বায়েক আছে না তাৰ লগত আহিছে আৰু ইয়ালৈকে আহোঁতে এইখিনিতে এক্সিডেণ্ট হ'ল আৰু এক্সিডেণ্ট নে কি নাজানো মানে পৰি থকাটো দেখা পালে বায়েকে আৰু এতিয়া চাইকেলৰ শব্দ শুনা পাইছে কিন্তু মানুহৰ শব্দ শুনা পাই যেতিয়া তাৰ বায়েকে আহিলে তেতিয়া এই আমি যাক ছাছপেক্ট কৰিছোঁ সেই ল'ৰাজনৰ এনেকৈ চাই থকাটো দেখা পাইছে পিছত বাইকে গৈ এই খুচি বুলি মাৰ লগতে এই ল'ৰাজনে ক'লে এই মানুহ পৰিছে বুলি চিৰি নি ইফালে গ'ল আৰু তেতিয়া এইটো মাতিও মানুহবিলাকে গাঁৱৰ মানুহবিলাকে এজন দুজন এই ওচৰ চুবুৰীয়া মানুহবিলাকে আহি পিনি দেখা পালে যেতিয়া 10 বছৰীয়া ছোৱালীজনীয়ে উঠাব পৰা নাই এইটো দেখা পালে আৰু পাল্টি আছে মানুহটো যেতিয়া টেষ্টটো দেখা পোৱা নাই যেতিয়া পাল্টালে তেতিয়া দেখা পালে আৰু দুটা চিন আছে আমি জনামতে বা দেখা পাতে চাইকেলত এনেকুৱা হ'ব নালাগে কাৰণ ছাছপেক্ট কৰাটো এনে কৰা নাই মানে চাইকেলটো বেলেগ আৰু মানুহটো বেলেগ আছে আৰু তাৰ কাৰণে ছাছপেক্ট কৰিছোঁ আৰু ই নিজে মাকক ইয়াৰ পৰা গহিনী মাকে যে ৰাস্তাত আছিল তেতিয়া ইয়াত মানুহ পৰি আছে বুলি কৈছে কাৰোবাৰ পোৱালি বুলি কৈছে আৰু হৰিচিঙৰ অচিয়ে কি কয় হৰিচিঙৰ অচিয়ে যেতিয়া মাকহঁতে যিটো সিহঁতক যিটো যাক ছাছপেক্ট কৰিছে তাক যিটো দৰখাস্ত দিছে এইটো একচেপ্ট কৰা নাই বুলি কৈছে আৰু মাকহঁতে মানে মাতি যোৱা নাছিল বেমাৰত ভুগি আছে নে তেতিয়া প্ৰথমতে কৈছে বোলে আমি কালি পষ্টমৰ্টম কৰিম বুলি কৈছিল আৰু প্ৰথমতে পাছত অচিয়ে যেতিয়া PDP নম্বৰ খুজিলে আমাৰ দাদাসকলৰ পাছত আমাৰ দাদাই কৈছে মোৰ তাত নম্বৰ নাই বুলি কৈছে আৰু তেতিয়া অচিজনে আৰু বাহিৰত ওলাই গৈ কথা পাতিছে আৰু কাৰোবাৰ লগত কথা পাতি কিনে আহি আৰু কৈছিলে এইটো কেছ আমি ল'ব নোৱাৰোঁ এইটো আমি পষ্টমৰ্টম কৰিব নোৱাৰোঁ এনেকুৱা কৈছে বোলে আৰু অচিজনে নহ'লে আমাৰ চাকৰিটো কেঞ্চেল যাব বুলি কৈছে আমি যিটো উচিত ন্যায়টো বিচাৰোঁ আৰু তাৰ কাৰণে